নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি দুপৰীয়া সাজ খাবলৈ লৈছোঁ। এতিয়া আজি বনালোঁ জাতিলাও ভাজি, তাৰপিছত ধনিয়া আৰু বিলাহী চাটনি এখন। এই চাটনিখনত মই বিলাহীখিনি পুৰি লৈ পিনি ওপৰৰ বাকলিটো গুচাই তাৰপিছত মিক্সিত দিওঁ আদা নহৰু সৈতে জলকীয়া দি। তাৰপিছত আকৌ ইফালে বনাইছোঁ দালি আৰু মধুসোলেং। আজি আমাৰ ইয়াত বতৰটো ভাল। এইকেইদিন বতৰ বহুত বেয়া আছিলে, মানে ঠাণ্ডা এটা আছিলে, তেতিয়া টেঙা খাবলৈ মন নাযায়। আজি আকৌ ৰ'দ ওলোৱাৰ লগে লগে টেঙা দিবলৈ মন গ'লেই। তাৰপিছত এইফালে আজি লৈছোঁ ঢেকীয়া, বুট আৰু আলু ভাজি। এইবাৰ মানে এই বছৰৰ প্ৰথম ঢেকীয়া সাজ খাবলৈ লৈছোঁ আৰু মই আকৌ ঢেকীয়া খাই বহুত ভাল পাওঁ। তাত আকৌ আলু আৰু বুট দিলে আৰু বেছি ভাল লাগে। পিঁয়াজ অকণ সৰহকৈ দি লৈছোঁ আৰু তেলো অকণমান সৰহকৈ দিছোঁ তাৰপিছত ভাজোঁতে। তাৰপিছত এতিয়া ঢেকীয়া ভাজিখন খাবলৈ ভাল হ'ব যেন লাগিছে দেখাত। এনেও মই ঢেকীয়া খাই ভাল পাওঁ। তাৰপৰা আজি ভাত সাজ এতিয়া খাওঁ। বহুতে আকৌ ঢেকীয়া মানে ফাগুণ মাহত নাখায়, কিন্তু আমি ফাগুণৰ পৰাই খাওঁ। ফাগুণ মাহত খালে মানে একেবাৰে খাই থাকিব পাৰি আৰু বহাগত খাই বহুতে, আমি ফাগুণতে খাওঁ। তেতিয়াহ'লে আজি দেৰি নকৰোঁ, ভাত সাজ খাওঁ। আজিলৈ আহিছোঁ।